উলি ৰজা নহয় এই বহুত মা কাপোৰ ধুই আছে वेलकम बैक टू माय यूट्यूब चैनल को नतुन ब्लॉग ले आपनालोকক स्वागतम जनालो तो गाइस আজি চলি আছে ৰজাৰ মাহৰ কেই নম্বৰ ৰজা 9 নম্বৰ ৰজা তো আজি 9 নম্বৰ ৰজা চলি আছে মই ৰজা আছো আজি মানে ঘৰৰ সকলে ৰজা আছে তো এনে এটা ব্লগ ষ্টাৰ্ট কৰিলো এতিয়া বাজিছে ৰাতিপুৱা নহয় গধূলিৰ 2টা বাজিছে পাক্কা 2টাত ব্লগ ষ্টাৰ্ট কৰিছো আৰু মই উঠিলো 11টা বজাত ৰজা নাই क्या रोजा नहीं 11টা বজাত উলি रोजा नहीं तो আজি অলপমান দেখুৱাম আৰু কেনেকৈ যায় ৰজাৰ ইফতাৰটো ঠিক আছে মই আজি ভালকৈ বেছি আইটেম বনাবি বুজিছা দেখুৱা লাগিব না আমি বহুত খাং বুলি তো মা কাপোৰ ধুই আছে আৰু মই ব্লগ কৰি আছো তো আৰু এটা প্লেন হ'ল বোলে কালি বোলে মা নানী ঘৰত যাব গুৱাহাটী ময়ো যাম তো আৰু এটা ব্লগ আহিব নতুন কন্টেন্ট तो गाइस चलो स्टार्ट करते हैं ब्लॉग को तो এটা मस्त सा टाइम लैप्स के साथ स्टार्ट करते हैं ठीक है गाइस टाइम लैप्स स्टार्ट हेलो गाइस मैं এতিয়া আহিছিলোঁ চিনেমাত মানে টাইম ল্যাপছটো ল'ব আহিছিলোঁ নদীৰ পাৰত এয়া চাওক এয়া নদীৰ পাৰটো আমাৰ সেইফালে মানুহ এজনে নাম কি কয় মাছ মাৰি আছে পুৰা তো এটা আৰু বস্তু দেখা পাইছোঁ মই এতিয়া টাইম ল্যাপছ লৈ থাকোঁতে এটা এইখিনি এই দেখো গাইছ কল পকি না একদম পচি গৈছে ডাইৰেক্ট ঠকক কল পচি গৈছে গাইছ চাওক এইটো মই গম পালে মই লৈ গ'লো তো এই আৰু এইটো নদী পাৰটো আমাৰ চাওক মানে বাহত থকা মাছ মাৰি আছে আৰু মানে নদীটো আমাৰ কেনেকুৱা না হেৰি দহাটো বেছি নাথাকে এখন বা দহা কিছুমান জেগাত দহা কিছুমান জেগাত নাই তো সেইখিনি জেগাত দহা আছে এই শিলখিনি যে আছে না আপোনালোকে দেখা হৈছে এই শিলখিনিত দহা আছে এইখিনিত শিলখিনিত ওচৰত মানে বহুত দহা আছে মানে এইখিনিত মানে মথাউৰি টাইপৰ ন এইখিনিত বেছি দহা থাকে আৰু ইফালে বেছি এনেকুৱা দহা নাই চাওক ঘণ্টা চালে গম পাব আপোনালোকে বেছি দহা নাই সেয়ে তো এইখিনিয়ে আৰু নদীৰ পাৰটো এতিয়া এইফালে এইবিলাক নদীৰ পাৰ এইটো সূৰ্য চাওক গাইছ মই পুটুককৈ গাটো ধুইলোঁ গা পা ধুই লৈ চাওক চুলিখিনি এইখিনি ভিজা আছে তো এতিয়া বাজে 4টা বাজে আৰু তো ইফতাৰৰ বস্তুৰ কাম কৰিব আছে কিন্তু মাৰ এতিয়াও গা ধোৱা হোৱা নাই তো মাৰ গা ধুই অহাৰ পিছত বনাব লাগিব আজি মই অলপ হেল্প কৰিব লাগিব এনেই মই কৰোঁ আৰু মানে ৰুটি চুটিবিলাক মই বনাই দিওঁ তো আজি মানে মই বনাই দিম আৰু আপোনালোকে দুখাম তো ঠিক আছে অলপমান পাছত কথা কৈছোঁ মা কলকে ৰুটি বনাই দিব লাগিব তো এতিয়া ৰুটি বনাই দিব যাব লাগিছোঁ তো এতিয়া কি চলি আছে দালি এইবিলাক কিবা কিবি হৈ আছে এইবিলাক মাছ যিবিলাক মই কোনোদিন নাখাওঁ ক কিবা কিয় Open eye, feel the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, chemicals collide. Hold tight, hold tight, hold tight. Dripping lights paint the skies, all because of you. Dripping lights paint the মানে মই আৰু একো বানা নাছিলোঁ পিছত খাই দিয়ে আৰু অলপ ভাগৰ লাগিছিল তো ঘুমাইছিলোঁ তো এতিয়া উঠিলোঁ উঠি এনে চাওঁ 12টা বাজে
আৰু কালি ৰাতিপুৱা নানী ঘৰতে যাব লাগিব তো ৰেডি হ'ম তো ব্লগটো বহুত সৰু হ'ল একচুৱেলি বহুতেই সৰু হৈছে এণ্ড হ'ব আৰু এই কালি ব্লগটো চাবৰ কাৰণে ৰেডি হওক এণ্ড পাপা এইটো ৰুমত ঘুমাই আছে আৰু মই এতিয়া ব্লগ কৰি আছোঁ তো গাইজ কৈছিলোঁ যে নানী ঘৰত যাম বুলি তো নানী ঘৰত যোৱাৰ কাৰণে এতিয়া ৰেডি হ'ব লাগিব প্ৰথমতে কাপোৰ চাপোৰ ভৰাব লাগিব দুদিনমান থাকিব তো গাইজ এয়া হৈ গ'ল মোৰ সস্তাৱালা প্ৰেংক সৰি यार प्रैंक सस्ता वाला पैकिंग तो गाइस এতিয়া আৰু ব্লগটো এণ্ড কৰোঁ কালিৰ কাৰণে ৰেডি হ'ব লাগে আৰু পানী পৰিব লাগছে হোপফুলি কালি পানী নপৰে ৰাতিপুৱাই তথাপি আৰু পিলপিলিত যাম ষ্টেচনলৈকে আৰু পিছত পানী যদি পৰে গুৱাহাটীত চলো আৰু এটা কথা ক্লিয়াৰ কৰি দিওঁ গুৱাহাটীত নাযাওঁ আমি যাম কামাখ্যা ঠিক আছে তো এনেই কওঁ আৰু গুৱাহাটী বুলি তো সেয়ে তো গাইজ আজিৰ কাৰণে এইখিনিয়ে লগ পাম আকৌ এটা নতুন টপিকৰ তেতিয়ালৈকে বাই জয় হিন্দ জয় ভাৰত জয় অসম